নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু কুশলেই আছে চাগে। নতুন এটা ব্লগ আৰম্ভ কৰি দিছোঁ আৰু আজি ব্লগটো দিনটো আৰম্ভ নকৰিলোঁ, এতিয়া সন্ধিয়াই হ'ল বাৰু। এতিয়া আৰু কি দেখাব পাৰোঁ চাই থাকিব ভিডিঅ'টো। এতিয়া অকণমান ওলাই গৈছিলোঁ, ছোৱালীজনীয়ে গধূলি সময়ত মা অকণমান খোজকাঢ়ি আহোঁগৈ, ব'লা খোজকাঢ়ি আহোঁগৈ, এনেকৈ লগ ধৰিলে অকণমান ওলাই গ'লোগৈ। তাই ওলাই যোৱাৰ লগে লগে কিবা নহয় কিবা এটা খাবলৈ মন যায়েই, হাতত পইচা নিছিলোঁ বুলিহে বাৰু। তাৰপিছত খাবলৈ কিবা কিবি কিনিলে, কিনি আকৌ মেগী খাবলৈ মন গ'ল, মেগীও লৈ আহিলোঁ। এতিয়া মেগী বনাই দিবগৈ লাগিব আৰু। এতিয়া মেগী বনাবলৈ পাকঘৰলৈ আহিলোঁ। তাৰপিছত আজি আকৌ ওচৰতে একেবাৰে ঘৰৰ কাষৰ মানুহ ঘৰৰ সকাম এটা আছিলে। তাৰপিছত ছোৱালীজনীয়ে দি থৈ গ'লহি প্ৰসাদ আৰু পায়স। এয়া প্ৰসাদ আৰু পায়স দিছিলে। বেয়াই লাগে, মাকৰ দুবছৰীয়া দুবছৰ হৈছে ঢুকুৱা। আজি বছৰীয়া শ্ৰাদ্ধ আছিলে, ছোৱালীজনীয়ে দি থৈ গ'লহি। তাৰপিছত এতিয়া বনাইছোঁ মেগী। নহ'লে মেগী খাওঁ বুলি কৈ আছে নহয়, মেগী কিনিও আনিছে। এতিয়া মেগী বনাই আছোঁ, চিম্পলকৈ বনাইছোঁ বাৰু। তাই ভাজি দিলে খাই বেয়া পায়, একেবাৰে চিম্পলকৈ বনাইছোঁ। আজি দিনত একেবাৰে ব্লগ আৰম্ভ কৰিবলৈ মনেই নগ'লে, কি হ'ল নাজানো আৰু। তাৰপিছত এতিয়া একেবাৰে সন্ধিয়া সময়তহে আৰম্ভ কৰিছোঁ। আজি বেছি দীঘল নহ'ব বাৰু ব্লগটো, তথাপি আৰু আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ অকণমানকৈ হ'লেও। মেগী হৈছেগৈ আৰু প্ৰায়, আৰু বেছি সময় নালাগে, বইল কৰি বনালে পটককৈ হৈ যায়। আনফালে আকৌ ডিম এটাও ফ্ৰাই কৰি দিছোঁ মেগীৰ লগত খাবলৈ। এনেকৈয়ে তাইক গধূলি সময়ত দিম আৰু এনেকুৱা ধৰণৰ বস্তুবোৰহে খাবলৈ বিচাৰে। বেলেগ বস্তুত ইমান ইণ্টাৰেষ্ট নাই, এনেকুৱা ধৰণৰ বস্তুবোৰ খাই বেছি ভাল পায়। মেগী, চাওমিন, ৰোল এইবোৰত বেছি ইণ্টাৰেষ্ট তাই। এতিয়া তাইক দি লওঁ আৰু। মেগী ৰেডি হৈ গ'ল। মেগীখিনি বইলেই কৰিছোঁ বাৰু, তাত অন্য একো দিয়া নাই। অকণমান নিমখ ছটিয়াই দিছিলোঁ, নহ'লে নিমখটো অকণমান কম লাগে। তাৰপিছত ডিমটো যে পোচ কৰিছিলোঁ সেইটো ওপৰতে দি দিছোঁ। তাৰপিছত কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া ওপৰত ছটিয়াই দিছোঁ, আৰু অকণমান মেগী মছলা মই বচাই থৈছিলোঁ সেইখিনি ওপৰত ছটিয়াই দিছোঁ। এইখিনি কেনেকুৱা লাগিছে ক'ব দেই। আৰু মেগী ৰেডি হৈ গ'ল, এতিয়া ছোৱালীজনীক খাবলৈ দিমগৈ। মেগী খাইছানে শুন? কেনেকুৱা লাগিছে? ভাল পাইছা? খোৱা দেই। ছোৱালীকো দিলোঁ আৰু লগতে অকণমান ময়ো খাইছোঁ বাৰু। ইমান দৰে মই মেগী খাই ভাল নাপাওঁ, তথাপি এনেকৈ চিম্পলকৈ বনালে অকণমান খাওঁ। এনেই ভাজি লৈ বনালেতো মই একেবাৰে খাবই নোৱাৰোঁ, মোৰ বহুত দিগদাৰ কৰে। আৰু এনেকুৱা মেগী লভাৰ আৰু কোন আছে বাৰু কমেণ্ট কৰিবচোন। আমাৰ ঘৰত মই নহয় বাৰু, মোৰ ছোৱালীজনীহে দেই। তাই খুব ভাল পায় মেগী খাই, সেইকাৰণে বনাই দিলোঁ আৰু বেছিভাগ বাৰু নিদিওঁ মই খাবলৈ তাইক। বস্তুটো ভাল নহয় যে, সেইকাৰণে খুব কমেই দিওঁ খাবলৈ। সেইকাৰণে খুব বিচাৰে খাবলৈ। এতিয়া খাই লওঁ মেগী। সেয়া তাইক মেগী চেগী বনাই দিলোঁ বাৰু। আৰু ভিডিঅ' গম পাইছে আৰম্ভ কৰা একেবাৰে দেৰি। ভিডিঅ' আজি দিনত কৰাই নহ'লে, কেতিয়াবা অকণমান মনো নাযায় কৰিবলৈ বাৰু। তথাপি ডেইলি দি আছোঁ যেতিয়া চেষ্টা কৰিছোঁ আৰু অকণমানকৈ হ'লেও আপোনালোকলৈ আগবঢ়াবলৈ। আজি এনেকৈয়ে ইমান সৰুকৈয়ে ভিডিঅ'টো দিলোঁ আৰু দীঘল নকৰোঁ, সময় পাৰ হৈ যাব। মই ডেইলি ভিডিঅ' কৰোঁ আৰু ডেইলি আপলোড কৰোঁ, এনেকুৱা হয়। আগতীয়াকৈ মই কৰি নথওঁ, সেইকাৰণে এতিয়া মোৰ ভিডিঅ'টো আপলোড কৰিবৰে হ'ব। সেইকাৰণে ভাবিছোঁ আৰু দীঘলীয়া নকৰোঁ আৰু আজি এইকণেই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু মোৰ ভিডিঅ'টোত আজি বিশেষ বুলিবলৈ একোৱেই নাছিলে আৰু। তথাপি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই, যিসকলে মোৰ চেনেলটোলৈ আহে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু আজিলৈ তেনেহ'লে আহিলোঁ, পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।